স্থান পাবলৈ সক্ষম হৈছোঁ আৰু আমাৰ এই বাইশ দেৱীয়ে জেঠ মাছৰ পূৰ্ণিমাৰ দিনটোতেই নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ কাৰণে পূজা অৰ্চনা কৰিছিলে আৰু সেই সূত্ৰে আমি আজিও ৰাভাসকলে বাইশ দেৱীক আমি জেঠ মাহৰ পূৰ্ণিমাতে পূজা অৰ্চনা কৰিবলৈ লৈছোঁ কিন্তু আমি যদি জেঠ মাছৰ পূৰ্ণিমাতে কৰোঁ তেতিয়াহ'লে আমাৰ নিশ্চয় ৰাভাসকলে একতা বান্ধোনেৰে বান্ধ খাই থাকিব নিশ্চয় আৰু এই পূজাটো গাঁৱে ভূঞে একত্ৰিত হৈ আমি পূজা কৰিবলৈ নিশ্চয় সক্ষম হ'ম যেদিনা আমাৰ ৰাভাসকলৰ এই বাইশ পূজাই অসম চৰকাৰৰ মাজত বন্ধ দিন ঘোষণা কৰিব সেইদিনা আমি ৰাভাসকলে নিজৰ এটা অস্তিত্ব ৰক্ষাৰ এটা সুযোগ পাম সেয়েহে আমি সমূহ বাইশৱতীয়া ৰাইজক আমাৰ এই নৃত্য যিসকলে উপভোগ কৰিম বুলি ভাবি আছে তেওঁসকলে ঘৰত ৰৈ আছে তেওঁসকলে অতি সোনকালে আহি এয়া জুইৰ ওপৰত উপভোগ কৰক এয়া জুইৰ ওপৰত নৃত্য প্ৰদৰ্শন কৰি আছে আমাৰ বাইগৰাসকলে নিশ্চয় তেওঁলোকে বীৰত্ব প্ৰদৰ্শন কৰিছে আৰু দেখিবলৈ পাইছে আপোনালোকে বীৰত্ব প্ৰদৰ্শন কৰা আমাৰ বাইগৰাসকলে এয়া বাইগৰাসকলে আপোনালোকৰ অগ্নিস্নান কৰি আছে আৰু আমাৰ বাইগৰাসকলে অগ্নিস্নান কৰি আছে আৰু আমাৰ বাইশ দেৱীয়ে নিশ্চয় সহায় কৰিব জয় বাইশ মা জয় বাহুবলী মাৰকত্ৰী আপোনালোকে শক্তি দিয়ক আমাৰ বাইগৰাসকলক শক্তি দিয়ক ধন্যবাদ Hello. ইতিমধ্যে আপোনালোকে দেখিবলৈ পালে এক হৃদয়স্পৰ্শী যি জ্বলন্ত জুই ভক্তিৰ শিখাত নৃত্য প্ৰদৰ্শন কৰিলে আপোনালোকে দেখিবলৈ পালে।
এয়া আমাৰ মাইনাসকলে জ্বলন্ত অগ্নি শিখাৰ ওপৰত নৃত্য প্ৰদৰ্শন কৰিলে আৰু ইয়াৰ পিছতে তেখেতসকলে কিছু নৃত্য প্ৰদৰ্শন কৰিব আৰু ইয়াৰ